Hey guys, এইখন হ'ল ইপ'ছ মিচিং। তো আমি অন কৰি ল'লোঁ, লগিন কৰি ল'লোঁ আৰু ইয়াৰ প্ৰত্যেক মাহৰ মানে চাউল ধৰাৰ 1 তাৰিখৰ আগতেই আমাক চাউলখন অনলাইন ৰিচিভ কৰিব লাগিব, যিহেতু ডিলাৰসকলে। আৰু তো 3 মাহৰ একেবাৰে ৰিচিভ কৰিছিলোঁ, এতিয়া আকৌ 1 মাহৰ আহিছে। তো মান্থলি চাউলখন ৰিচিভ কৰিবই লাগে। তো এয়া অ'কে মাৰিলোঁ, অনলাইন গুড ৰিচিভ। অ'কে মাৰাৰ পিছত এয়া চাওক, এয়া আহি গ'ল। সিলেক্টত অ'কে মাৰিব লাগিব, মই দেখাই আছোঁ, ৰ'ব। তো এয়া ৰেডি হৈ আছে। তো আমাক ৰিচিভ আমি কৰা নাই। তো এয়াই যে 3 ডট অ'কে মাৰিলোঁ। এয়া চাওক, আজি কি আছে, TC এইটো 3 এইটো ডেট। তো 25-ৰ অ'কে মাৰিলোঁ আৰু চাওক যিমান আহিছে চাউলখন AY PS। তো মোৰ AY আহিছে 315 আৰু আহিছে PS 1290। তো চেম আমাক বহাব লাগিব। তো মই লিখি আছোঁ কিবৰ্ডেৰে। তো আমি লিখি দিম, এতিয়া লেখা নাই মই, ইয়াত টিপ মাৰিলে ইয়াত হয়, ইয়াত মাৰিলে ইয়াত হয়। তো এয়া মাৰিলোঁ, এতিয়া টাইপিং কৰি আছোঁ, অতি সহজ। তো বহাই ল'লোঁ, এয়া চাওক 315, এয়া চাওক 1290। তো সকলো বহাই দিলোঁ। তো নেক্সট কৰাৰ পিছত যিহেতু কোনে ৰিচিভ কৰিব, কোনে আছে, তো এয়া নেমৰ পিছত অ'কে মাৰিলোঁ। নহ'ল, তো মই ডাইৰেক্ট এইটো মাৰিম। তো এইটো হোৱা নাই, ৰ'ব হৈ যাব, ৰ'ব এইটোত মোক মাৰিলোঁ নেম। এইটো আহি গ'ল মোৰ নামটো, যিহেতু মই নিজেই ডিলাৰ। তো মই স্কেনাৰ মাৰিম। তো ফিংগাৰ মাৰিলোঁ। আৰু এইটো নতুন চিষ্টেম দেই, ফিংগাৰ দিয়াটো। কেপচাৰটো হৈ গ'ল আৰু মোৰ ৰিচিপ্টখন ওলাই আহিব। এই বেটাৰী ল' আছিল। তো স্কেনাৰ মাৰিলে ফিংগাৰখন চাব। তো ফিংগাৰখন দিলোঁ। এতিয়া হৈ যাব কামখন, ৰিচিপ্টখন হৈ যাব। এইটো নতুন চিষ্টেম দেই, মাজে ডিছপ্লেখন এনেকুৱা হয়। ৰিচিপ্টখন ওলাই গ'ল, তোমাৰ চাউলখনৰ দোল হৈ গ'ল। এয়া প্ৰতি মাহৰ চাউল দোৱাৰ সন্মুখত মানে 1 তাৰিখৰ আগতে আমাক চাউলখন ৰিচিভ কৰিব লাগিব, বহুতেই জানে। তো আকৌ ভিডিঅ'টো বনালোঁ।